এই মামা কাহিনী এটা হ'ল না ইমান বাকী খালো জাগাই জাগাই দোকানে দোকানে বাকী খাইছো পইচা মাৰিব পৰা নাই এতিয়া টকা বাকী নিদিয়ে আমাক এতিয়া মানে কি কৰো এই আমাৰ ৰাহুল আছে যে ৰাহুলে মানে গুটি এটা দিব খুজিছিল ই মানে দিয়াই নাই গুটি ই মানে আহিব খুজিলে ইয়াক মই ফোন কৰিছো কি এতিয়া বা কি কৰে यूपी वाला ठुमका लगाओ মাৰা নিচিনা ইমান বাকী খাইছো এতিয়া মানে বাকী মাৰিব পৰা নাই এতিয়া মানে দোকানে দোকানে বাকীও নিদিয়ে এতিয়া মানে কি কৰো ভৰ্তি এটা দি আমাক মানে বাকী নিদিয়ে বাকী নিদিব বাকী দিব লাগিব বেকাৰ ল'ৰা যদি বেকাৰ ল'ৰাক বাকী নোৱাৰো যে বেকাৰ ল'ৰা পইচা ক'ৰ পৰা মাৰিব বেকাৰ মানে কি তাৰ কোনো কাম ধন্দা নাই এনেই বেকাৰ ফুৰি থাকে এইটোৱে বেকাৰ কিয়ে বাকী খাব তহঁতৰ ব্যৱস্থা এটা হৈ আছো তো তহঁতৰ ব্যৱস্থা হৈ গ'ল না চিন্তা কিয় কৰা দোকান দি আছে 2 মাহ আৰামে তহঁত বাকী খাবি চিন্তা নাই আহো মই কালিৰ পৰা আমাৰ ল'ৰাবোৰ আহি থাকিব যি পাৰা বিমল চিমল কমলা বচন এইবোৰে খাব বিশেষ একো নাখায় ঠিক আছে কালি কাৰণে ফ্ৰী আছে কালি ফ্ৰী কালি মানুহ বেছি আহিব চিন্তা নাই টেনচন নাই তাৰ পিছৰ পৰা আমাৰ ল'ৰাবোৰ আহিব তাৰ পিছত ল'ৰাকেইটা আহিলি পইচা নিদিলেও জানে কি আছে পইচা দিব চিন্তা নাই 2-3 মাহ পিছত দি দিব হ'ব ঠিক আছে এতিয়া ঘৰত যাও এতিয়া ফ্ৰী খালো আজি কালি পৰা একদম গা পা ধুই আৰম্ভ হৈছে যদি 2-3 দিন না আকৌ বাকি যদি এই 2 মাহ দালৰ কথা বতৰা ফিক্স কৰি লৈছো আমি এগ্ৰিমেন্ট আছে 2 মাহ বাকি দিব লাগিব নিদি ক'ত যাব এৰি নেকি 2 মাহ বাকি এগ্ৰিমেন্ট কৰিছো আমি এই বলচোন বল আজি ঘৰত যাও বল বহুত খাইছো আজি না বাকি খালো বাড়ি বাড়ি হৈ আছে না কি হৈ আছে এগুলো লিস্ট কি কি খাবি তো খা বাকি খাই পালা আমার দোকান আইটো খাও এই সবজি বনা হইছে নাকি তো খাও ভাই দোকান খোলা নাই বাকি সব খালো হয় ভাই বাকি খায় সব প্ল্যান পড়াছে কি করব ভাই সব পড়াই জানি না